কওকচোন দাদাই এতিয়া যে ষ্টুডেণ্ট হেৰাইছে বুলি আমি শুনা পাইছোঁ, আপুনি গাৰ্জেন হৈ কি ক'ব বিচাৰে এইটো? হয়, মোৰ ল'ৰা কুশল দেউৰী আৰু তাৰ লগৰ দুজন গৈছে, আশিষ গয়াৰী আৰু ৰাজা দেউৰী। সিহঁত তিনিটা মানে ৰাতিপুৱা 3টা বজাত নোপোৱা হৈছে বুলি মোক জনাইছে। আৰু স্কুল কৰ্তৃপক্ষই কেনেধৰণে পৰিচালনা কৰিছিলে আমি নাজানো, সেই বিষয়ে আমি নাজানো। কিন্তু আমি সপ্তাহ 10 দিনমানৰ আগতে আমি স্কুলত মোৰ মানুহজনী মই আহি ল'ৰাক লগ কৰি গৈছোঁ। তেতিয়া চব ঠিকে আছে, প্ৰিন্সিপালো কৈছে চব ঠিকে আছে, ল'ৰা এতিয়া একো নাই, ভালকৈ চলি আছে। স্কুলত খুব সম্ভৱতঃ কষ্ট কৰি পঢ়াইছিলে আৰু কষ্ট কৰি পঢ়োৱাৰ কাৰণে সম্ভৱতঃ সিহঁতে হেৰিও নকৰিলে, থাকিব নিবিচাৰিলেও কিজানি, সেইটোও নাজানো। কিন্তু এটা কথা সত্য, সিহঁতে বেয়া কাম এটা কৰিছিলে বুলি আমি শুনা পাইছোঁ দেই। বেয়া কাম কৰোঁতে স্কুল কৰ্তৃপক্ষই অলপমান কিবা শাস্তি এটা দিছে। শাস্তিটো দিবও লাগিব, শিক্ষা ক্ষেত্ৰত কিছু মানে ক'বও লাগিব, শাস্তি দিব লাগিব। তেতিয়া মানে শাস্তি দিয়াৰ কাৰণে আমি বেয়া পোৱা নাই, তেতিয়া আমি ইয়াৰ কাৰণে বেয়া পাইছোঁ। শাস্তি দিয়াৰ পাছত সেই ল'ৰাখিনিক সিহঁতে নিজৰ চকুৰ নজৰত ৰাখিব লাগিছিল। কিয় সিহঁতে চকুৰ নজৰৰ পৰা সিহঁতক এৰি দিয়া হ'ল, তাৰ কাৰণে আমি কৰ্তৃপক্ষক অলপমান দোষাৰিছোঁ। পঢ়া শুনাৰ ক্ষেত্ৰত কিন্তু ভালে আছিল স্কুলখন। কিমান ক্লাছ পঢ়ি আছিলে? মোৰতো ক্লাছ 8ত আছিলে, এটা 7ত, এটা 6ত। এতিয়া যদি ৰাইজে এইটো ভিডিঅ' চাই কিনি দেখিলে, এইটো কি ক'ব বিচাৰিব? ৰাইজে যদি দেখে, ৰাইজে দেখি কি ক'ব বিচাৰে, মুঠতে ৰাইজক মই এইটোৱে অনুৰোধ কৰিব বিচাৰিছোঁ, য'তেই নেদেখক ল'ৰা-ছোৱালীজনক ওচৰৰ কোনোবা প্ৰশাসনক থানাত হ'লেও চমজাই দিব লাগে, নাই দৌৰি এইটো কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আমি কণ্টেক্ট নাম্বাৰত কণ্টেক্ট কৰিলে। এনে কেইদিনমান হ'ল বুলি আপুনি জানিছে এইটো? আমিতো আজি লগত 2 দিন হৈছে। 2 দিন হৈছে। এনে মানুহ হেৰাটো কেতিয়াৰ পৰা হেৰাইছিলে? হেৰাটো আপোনাৰ বৃহস্পতিবাৰে।